কথাটো হ'ল কি ৰাজমাই বজাৰৰ পৰা আমি গৰু কিনি আনিছোঁ। হয়, মই মোৰ বন্ধুটোৱে কিনি আনিছোঁ যোৰহাট বাইপাছৰ ওচৰৰ পৰা। দুখন গাড়ীয়ে খেদি পইচা লাগে, সিহঁতি চব তেনেকৈ চব গাড়ীৰ পৰা পইচা লয়। আপোনাৰ নামটো কি? মোৰ নাম পিংকু দাস। হা, আনি পেলাই মই নিজে গাড়ীত আহিছোঁ। মোক ইয়াত সিহঁতি তাতো ক'তো ৰাখিব নোৱাৰিলে, কাৰণ সেইটো মোৰ নিজৰ ঘৰৰ ওচৰৰ পৰা আহি ইয়াত পালে গৰু চুৰি বুলি কয়। পাব্লিকৰ লগত সিহঁতি 8-10টা মানুহ আহি পেলাই দুখন গাড়ী লৈ পেলাই মোক গিলাচ ভাঙি পকেটৰ পৰা পইচা কাঢ়ি নিছে, লগতে মাৰপিটৰ ব্যৱস্থা কৰিছে। গোটেইকেইটা ল'ৰা মই চিনি পাওঁ। এটা নাম বিজয় বৰা, তাৰ ঘৰ চিনি পাওঁ। মাখন আছে, অকণ্ঠিয়ে বুলি এটা ল'ৰা আছে, ভীম চৰণ দাস আছে। গোটেই লগে সিহঁতৰ 4টা মানুহ ধৰিলে, বাকী গোটেইকেইটা ল'ৰা। এটা নামটো তাক কি কয় ধৰ্মেন্দ্ৰ বুলি কয়, তাৰ ঘৰ জোঁৱাই। সি প্ৰথম ঘোচাটো অকণ্ঠি আৰু সি মাৰিছে। গোটেইকেইটা ল'ৰাক চিনি পাওঁ। মোক দুটা 7 টাইম আহিছে পাব্লিকত। তাৰ মাজতে পাব্লিকৰ এটা ল'ৰা মই চিনি পাইছোঁ, তাকো মই চিনি পাইছোঁ। আৰু বেছিয়ে মাৰিছে তোমাৰ। হা, গৰু ৰাজমাই এই ৰচিদকেইটা দেখে চুৰি গৰু বুলি কৈ পেলাই। হা, এই চব নহয় দেখাই লওঁ। আপুনি টনটনকৈ গৰু দেখাই দিয়ে। এইটো যোৰহাট প্ৰশাসনৰ গাত ভুল আছে বুলি মই কওঁ। যোৰহাট প্ৰশাসনেও গাত ভুল, সিহঁতি যোৰহাটকো খেদিছে। হা, গোটেইগাল ল'ৰা যোৰহাট। আপোনাক আগতেও খেলিছে ন এনেকুৱা এবাৰ? হা, আগতে নাই খেদা। সিহঁতি মোক আজি তেনেকুৱা কৰিছে। সুবিধা লৈছে চৰকাৰে, গৰু বন্ধ হ'ল বুলি সুবিধা লৈছে। ক'ৰ পৰা খেদিছে? যোৰহাট একদম আমাৰ ভোগদৈ ব্ৰিজৰ চপা। কি গাড়ী ৰাখিছে তাতে? সিহঁতি এখন লৈ আহিছে ব্লেক কালাৰ এল্টো, এখন হোৱাইট কালাৰৰ টিয়াগোৰ নম্বৰ 488, আৰু এখন হৈ গ'ল মই চাই দিব লাগিব 4টোত A05U 4233। কেইজন আহিছিলে? 8-10জনমান আহিছে। ইয়াত আপোনালোকক ৰখাই লৈ মাৰিছে? ৰখাই মানে মই পুলিচ ছাৰলৈ ফোন কৰিছিলোঁ, দেৰগাঁও যিজন আমাৰ ড্ৰাইভাৰজন, তেওঁলৈ মই ফোন কৰিছোঁ। তেওঁ এইখিনি আহিব বুলি। মই এইটো গাড়ী নম্বৰ এইটো চুৰি যদি কিবা কমপ্লেইন কৰি কওক আপোনালোকে। আপোনাৰ নামটো কি? মোৰ নাম পিংকু দাস। মোৰ সবাই বন্ধা। মই ব্যৱসায় কৰোঁ। মোৰ পাটনা আপত্তি আজি পাটনা মোৰ আগত গৈ পালেগৈ। মই এই গাড়ীত আহি আছোঁ আৰু মোৰ পকেটত 50,000 টকা খপিয়াই লৈ গৈছে। এই সুবিধা পাই পেলাই চৰকাৰীছোঁ। এটা গৰু, 2টা গৰু, 3টা গৰু, 4টা গৰু, 5টা গৰু, 6টা গৰু, 7টা গৰু।